শিৱৰাত্ৰি পূজা আৰু আমাৰ ইয়াতে মানে নতুনকৈ প্ৰথমবাৰ আৰম্ভ স্থাপিত মানে হৈ গ'ল আৰু পিনে আমি পঢ়াত খাই আছোঁ আৰু পিনে আছে আৰু এয়া হ'ল আমাৰ খুটা এয়া চাওঁ চলি আছে আৰু আমি হ'ল স্কুলত আছোঁ এইপিনে স্কুল চাওক আৰু এতিয়া অলপ পাছত আমি ফুৰিবলৈ যাম আৰু এয়া আছে কৰণ আৰু এয়া ভাত খাবলৈ দিছে এইবিলাক ঘৰতে যাম আর পিনে আছে বিলাক আহাই না আমি আগে আগে কাছে কাছে ফাইনেলি ইয়া পালো বগুলামাৰী দলং আৰু এতিয়া আৰু ইয়াতে শিৱৰাত্ৰি পূজা আছে ইয়াতে ঠিক আছে এয়া আৰু ইয়া আমি ইপিনেলৈ যাবলৈ লাগিব গৈ আছোঁ দলং পাই গ'লো এতিয়া অলপ টাইম চিৰাওঁ নদী ফাইনেলি পাই গ'লো কিন্তু এইটো কিনি নাযাওঁ আমি চাওক আপোনালোকে দেখা পায় ঐ গোহাই তাতে গৰাখহনীয়া সেইকাৰণে আছিল আৰু ইয়াৰ নদীটো পাই গ'লো আৰু পিনে চাই থাকক ভিডিঅ'টো আৰু ইয়া আমি মানে কাৰোবাক কাণ লাগিছে আৰু গৈ নে চাই থাকক আৰু আমি জিতি গৈছোঁ এইটো ইপিনে এটা স্কুল টাইপৰ কিবা আছে ইপিনে আৰু এটা মন্দিৰ কি কয় ফাইনেল পাই গ'ল আহি মানে নদীটোৰ সিপাৰৰ মানে কৰা নাই যাবি নেকি ভাঙি নাযায় আৰু একদম মানে ভাঙা এইটো চাওক একদম
ই ফাংচি পাক লাইদাৰ মাজত আৰু পিনে তলত পানী পৰলি ফাইনেলি পাই গ'লো ইপিনে আৰু চাওঁ ইপিনে আহি যা এনে মানে বগৰী আছে এইডাল এতিয়া মজা লোকেশ্যন একদম আৰু এতিয়া আমাৰ যাম আমিও ফাইনেলি নদীটো পাই গ'লো আৰু আৰু ইয়াৰ নদীটো নদীত যাওঁ এনেকৈ একদম খতরনাক জায়গা আয় পিনে নদী চাওক আজি আমি নামার এতিয়া মোৰ এইবিলাক ভিজি গ'ল এতিয়া ভাল লাগিছে এতিয়া মই নুমি একদম পানী ঠাণ্ডা ঠাণ্ডা পানী অ' কাপি চেণ্ডেলৰ খানি লাহেকৈ ধুলাবিচোন বাৰু তই তোৰে নহয় পাগলা অ' এনকে দিব লাগছি এতিয়া চবে নুমি মাৰা চাই থাকক আপোনালোকে একদম নুমিলো আহিযা আৰু ভাৰ্গৱে আগত গেল ইয়াৰ জজ চাওক একদম কি ৰকম জজ চুলি আমেৰিকা মানুহৰ চুলিটা আপোনালোকে চাওক আপোনালোকে যে আহিব পাৰে ইয়াতে একদম মজা আৰু এতিয়া যাম সি কবাৰত চাই থাকক এয়া বগৰী খাবলৈ কাৰণে আহিছোঁ আমি কি জং কৰিলে কি বললা এয়া বগৰী আৰু এতিয়া খাম এয়া বগৰী পাই গ'লো আৰু এতিয়া খাম একদম মজা আৰু এইখন হ'ল এইখন দলংহেন পায় শিকোবাৰত আৰু শিকোবাৰত আমাৰ চাইকেল চাইকেল আছে আমি শিকোবাৰ দি আহিছোঁ আৰু নদীগতাৰ মাজতে বগৰী খাই থাকিবি আৰু এতিয়া শিকোবাৰত যাই আছোঁ আৰু আমি বল উঠোঁ লাইন চাওক একদম লাইন
Ya. আৰু ইয়াতে আহি চবেই এনেকৈ খানা খাই আছে স্পেচিয়েলি হেল্ল' আৰু ইয়াত খাই আহোঁ আৰু এইবিলাক ভাত খালা কেনেকুৱা লাগিল এয়া আৰু এতিয়া ভিডিঅ'টো ফটো কৰিছোঁ আৰু যদি ভিডিঅ' ভাল লাগিলে